আহিলোঁ ঢকুৱাখানা বাৰ ঘৰত আছোঁ এতিয়া তাৰপিছত আৰু মাৰ ঘৰতো আহিছোঁ লগতে কিবা ইমাৰ্জেঞ্চি কাম আছিল তাকে আহিলোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক তেতিয়া গম পাব কি কথা কিয় আহিলোঁ এতিয়া বাহঁতৰ ঘৰত পাই গ'লোহি আজি আমাৰ নতুন আলহী আছে আপোনালোকক কৈছিলোঁৱে তাকে কি কৰোঁ অহাৰ পিছত দেখাম ঘৰটো অলপ ডেক'ৰেশ্যন কৰি লওঁ তাৰপিছত আপোনাক দেখাই আছোঁ এতিয়া অলপ ডেক'ৰেশ্যন কৰিছিলোঁ বেছি একো কৰা নাই অলপ কৰিছিলোঁ তাকে আপোনালোকক দেখাম ভাল খবৰটো হ'ল মা ভগৰ ছোৱালীজনী হ'ল মানে মই মাহী হ'লোঁ তাকে ৰাতিপুৱাই আহিব লগা হ'ল সেইকাৰণে তাৰপিছত আহি পাই এনেই অলপ বিশেষ একো নাই তাকে কৰিলে আপোনাক দেখাই আছোঁ আহিব মানে ইমান ভালকৈ নাজানো তথাপিতো মাহীয়ে কোৱা ফূৰ্তিত কিবা এটা কৰিলোঁ আৰু বিশেষ একো নাই আৰু তাৰপিছত সিহঁতে আহক তাৰপিছত দেখাই চাওক